নমস্কাৰ, মই Omprakash Thakuria স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত পোনপ্ৰথমে মোৰ ফালৰ পৰা আপোনালোকলৈ ৰঙালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা থাকিল। চাওক, যোৱা একমাহমান আগৰ পৰা বহুত মানে সকলোৱে নিজৰ নামটো উল্টাই ডিজাইন কৰি ফেচবুক বা হোৱাটছআপত দি আছে। ময়ো দি আছোঁ বাৰু। তো সেই নামটো কেনেকৈনো ডিজাইন কৰে তাকে জানিবলৈ ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপুনি আপোনাৰ নাম নিজে বনাই লোৱাৰ আগত আপোনাক এটা এপৰ প্ৰয়োজন হ'ব, আৰু এপটোৰ নাম হ'ল পিক্সেল লেব। মোৰ তাত বাপৰে দুটা আছে। তো এই পিক্সেল লেবত যাব লাগিব, আপুনি ইনষ্টল কৰি ল'ব লাগিব। তাৰ পাছত আপুনি যাব লাগিব, ইয়াত 3 বাটন আছে যে অপশ্যন, তাত ইউজ ইমেজ, এইটো কি থাকিল ক'ব নোৱাৰিলোঁ। তাত গৈ আপুনি যাব লাগিব ইয়াত ইউজ ইমেজ ফ্ৰম গেলাৰী। গেলাৰীত গৈ এইবোৰ মই বনাইছিলোঁৱেই বাৰু। তো এইখনেই লৈ ল'লোঁ, সকলোৱে ইয়াতেই বনায়। তো স্কুৱেৰ চাইজত লৈ ল'লোঁ। অ'কে, তাৰপিছত এতিয়া নামটো আপোনাৰ নাম লিখি দিয়ক। ইয়াত যি আছে আপোনাৰ নাম, কাহিৰাম, বাতিৰাম, ঘটিৰাম, ডিংকু, পিংকু, নিংকু। চ' ইয়াত গৈ এড যাওক, এডিট কৰক। ইয়াত গৈ লিখি দিয়ক, মই বাৰু অসমীয়া লিখি দিওঁ। অসমীয়া ইমান ডাঙৰ কৰি ল'লোঁ। তো এতিয়া আপোনাক প্ৰয়োজন হ'ব ফণ্ট মানে এই আখৰৰ ষ্টাইলটো আৰু। তো তাৰ বাবে যাওক ইয়াত ফণ্টত গৈ যাওক, ইয়াত মাই ফণ্টত যাওক। এতিয়া আপোনাৰ তাত ফাৰ্ষ্ট যেতিয়া ইনষ্টল কৰিব তেতিয়া আপোনাৰ তাত ফণ্টটো নাথাকিব। তো ফণ্টত যোৱাৰ আগত ইয়াত ক্লিক কৰক, আৰু ইয়াত আপোনাক ডাউনলোডত গৈ ইয়াত থাকিব নহয়। তো তাত এড চিলেক্ট কৰি দিলে হৈ যাব। মোৰ বাৰু কৰাই আছে। তো এইটো মোৰ ফণ্ট ষ্টাইল BM বুলি, তো চিলেক্ট হৈ গ'ল। তো এতিয়া আহি গ'ল, দেখিছে আপোনালোক। তো এতিয়া ইয়াৰ ভিতৰত এখন ফটো দিব লাগিব গামোচাৰ। মই বাৰু গামোচাৰে দিওঁ, আপোনালোকে যি ইচ্ছা থাকে দিব পাৰে। তো তাৰ বাবে যাব লাগিব, ইয়াত অপশ্যন এটা আছে টেক্সচাৰ বুলি, এইটো। তো তাত যাব লাগিব, গৈ ইয়াত ক্লিক কৰিব লাগিব। তো এতিয়া দিম আমি গামোচাৰ ফটো। তাৰ বাবে এইটো দিলোঁ আৰু এইখিনি ক্লিক কৰি ল'লোঁ। দেখিছে, হৈ গ'ল। তো এতিয়া মেইনটেইন ৰেচিঅ' এইটো এনেবল কৰি দিয়ক। তাৰপাছত এইটো কমাই দিয়ক 70%। এইখিনি তো এইখিনি কৰি দিলোঁ, 30% কৰি দিলোঁ। অ'কে, ডান। এতিয়া ইয়াক 3D ইফেক্ট দিবৰ কাৰণে ফাৰ্ষ্ট আমি ইয়াৰ এইটো ৰিফ্লেকশ্যনটো অন কৰি দিম, এনেবল। তো অন কৰি দি ইয়াক গেপটো অলপ বেছি আছে, চ' অলপ কমাই দিম। তো এইখিনি হৈ যাব। অ'কে, তাৰপাছত ইয়াক শ্বাডো ইফেক্ট দিম, এনেবল। তো ইয়াক শ্বাডোটো আপুনি বঢ়াব পাৰে, মই বাৰু 100% দি দিলোঁ। এতিয়া 3D ইফেক্ট দিয়াৰ কাৰণে ইয়াত 3D টেক্সট ইয়াত এইটো এনেবল কৰি দিয়ক। তো দেখিলে, এইটো নালাগে, এইটো কৰি দিয়ক। পাৰ্সপেক্টিভটোত থাকক। তো এইটো আপোনাৰ বেছি কম কৰিব পাৰে। তো এইখিনি ঠিক আছে। অ'কে, তো এইটোৱেই। আৰু ইয়াত এম্বছ কৰিব পাৰে, এইটো এনেবল কৰি দিয়ক। তাৰপাছত এইটো কৰি দিয়ক, মানে শ্বাডোটোৰ সেইটো চাইডটো চেঞ্জ হৈ যাব। অ'কে, এইটো ইনাৰ শ্বাডো দিব পাৰে, এনেবল নালাগে। তো আপোনাৰ প্ৰায় এইখিনি কাম হৈ গ'ল। তো এতিয়া যদি আপুনি ইয়াত পখিলা বা কিবা তেনেকুৱা ক্লিপ আৰ্ট ইউজ কৰিব বিচাৰে, তেনেহ'লে ইয়াত যাব লাগিব, এইটো মাজৰ অপশ্যনটোত এৰ কাষত। তাত গৈ ইম্পৰ্ট কৰক। ইম্পৰ্ট কৰি এইটো আৰু PNG আছে, আপুনি PNG ক্লিপ আৰ্ট ইউজ কৰিব পাৰে, নাইবা মই এটা JPEG ফৰ্মেটটো বাৰু ইউজ কৰি দেখুৱাম আপোনালোকক। এইটো হৈ আছে। বাকী যদি JPEG দিওঁ তেতিয়া এটা বেলেগ প্ৰচেছ আছে। এইটো JPEG
তো এইটো আপুনি এনেকৈ যদি দিয়ে বগাখিনি আহি থাকিব। তাৰ বাবে আপোনালোক যাব লাগিব এইটো ইৰেজ কালাৰ। তো ইৰেজ কালাৰত গ'লোঁ, এনেবল কৰি দিয়ক, হৈ গ'ল। তাৰপাছত এইটো টলাৰেঞ্চটো বঢ়াই দিয়ক যেতিয়ালৈকে আপোনাৰ ছাইডৰ বগাবিলাক নাযায়। এতিয়া বগাবিলাক গুচি গ'ল, তো অ'কে কৰি দিয়ক। এতিয়া যাওক, ইয়াত কালাৰ দিব লাগিব। চ' কালাৰ দিয়াৰ কাৰণে আপুনি কালাৰ অপশ্যনত যাওক, তো এনেবল কৰি দিয়ক। এইটো ৰেড হৈ আছে, হোৱাইট কৰি দিয়ক, বা আপুনি যি চাই সেইটো কালাৰ দিব পাৰিব। আমি যদি এইটো নালাগে, এইটো আপুনি ইয়াত দিব পাৰে। এইটো আপুনি ডিলিট কৰি দিয়ক, এইটো দিব পাৰে, বা আপোনাক যদি এইটো নালাগে সেইটো দিব পাৰে, কোনো কথা নাই। তো পখিলাটো যদি 3D কৰে তো চেম এইটো 3D ফেক এনেবল কৰি দিয়ক। এইটো কালাৰ ডেপ এইটো কম কৰি ৰাখক। তো যদি কালাৰ দিব বিচাৰে, এইটো অটো আছে, কালাৰ অপশ্যন ক্লিক কৰি দিয়ক। তো ইয়াত কালাৰ আহি যাব, ৰেড কৰি দিয়ক। ইয়াত কালাৰ এডজাষ্ট কৰিব পাৰে, অ'কে কৰি দিয়ক। তো এইটো এতিয়া আপোনাৰ নাম দি দিব পাৰে, ডিজাইন বাই অমুক, ডিজাইন বাই তমুক। তাৰ বাবে আপুনি এড যাব লাগিব, ইয়াত টেক্সট এডিট, তাৰপৰা আপোনাৰ লিখি দিয়ক আৰু লেবেলটো ডিজাইন বাই লৈ আহক তলত আমি ধুই। এতিয়া ইয়াক ফন্ট দিয়াৰ বাবে আকৌ যাব লাগিব, ফন্ট মাই ফন্ট এইটো ডিজাইন বাই আপুনি বেলেগ ফন্ট ইউজ কৰিব পাৰে। আৰু ইয়াত টেক্সট এডজাষ্ট কৰাৰ বাবে ইয়াত অপশ্যন আছে পজিশ্যন। ইয়াত ৰাইট লেফ্ট আপ ডাউন কৰিব পাৰিব। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। তো আশা কৰোঁ ভাল পালে। বাকী ইয়াত গৈ এতিয়া আপুনি ছেভ কৰাৰ বাবে ইয়াত যাওক, ছেভ এজ ইমেজ। ইয়াত PNG টাইপতো ছেভ কৰিব পাৰি, PNG ফৰ্মেটত। তো এইটো জাপিজি থাকক। তো ছেভ টু গেলাৰী। তো আপোনাৰ ফটো ছেভ হৈ গ'ল, চাব পাৰে গেলাৰী। আশা কৰোঁ ভিডিঅ'টোত সকলোখিনি বুজি পালে। যদি বুজি পালে যাওক আৰু আপুনিও বনাওক নিজৰ নামটো আৰু সকলোৰে আগত লেবেল দিয়ক। তো আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদি আপুনি নতুন তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। বাই।